কলিৰ নীতি। নীতি 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 গ'ল, সকলোতে হ'ল এতিয়া দুৰ্নীতি। ৰাজনীতি, দেশনীতি, অৰ্থনীতি, ধৰ্মনীতি, ভূমি নীতি, আজি সকলো অভিশপ্ত কলুষিত বৰষুণত গ'ল তিতি। উদ্ধাৰ উদ্ধাৰ উদ্ধাৰ, নিজকে উদ্ধাৰৰ বাবে হাহাকাৰ আজি শতজন। কাৰ কাষ চাপিব আপুনি? ৰাজনীতিকৰ? তেওঁ যে আধা দশকৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰ ফিৰিগুটিৰে কৰিব খান্দবদা। কাৰ কাষ চাপিব আপুনি? ধৰ্ম বেপাৰী? তেওঁ যে আপোনাৰ সবল মস্তিষ্কক দুৰ্বল কৰি চলাব লুটৰাজ, সাজিব ঐশ্বৰ্যৰ পাহাৰ। কাৰ কাষ চাপিব আপুনি? আমোলাৰ? বাটকুৰি বাওঁতে বাওঁতে চেণ্ডেল ফাটি গেৰুৱা কাটিব আপোনাৰ। নিগনিৰ দৰে এফালৰ পৰা আপোনাৰ সাঁচতীয়া পকেট হ'ব টুকুৰা টুকুৰা। কাক বিশ্বাসত ল'ব আপুনি? প্ৰয়োজন হ'লে চতুৰ্থ স্তম্ভকো এতিয়া কৰা হয় হত্যা। কাৰ কাষ চাপিব আপুনি? পুৱাৰ বেলিটিৰ তপত কিৰণে দিছে এক নতুন দিনৰ আগমনি। পক্ষীবোৰে সাৰ পাই সুমধুৰ কাকলিৰে জগাইছে পৃথিৱীক। নানা ৰঙী পখিলাই নাচিছে ফুলৰ পাহিত পৰি। প্ৰকৃতিৰ এই কোমলতায়ো পিছে গলাব পৰা নাই কঠিন বুকু। চাৰিওফালে কেৱল হত্যা, ধৰ্ষণ, হিংসাৰ দাবানল। ভাতৃ হত্যা, মাতৃ হত্যা, পুত্ৰ হত্যা, পিতৃ হত্যা, বৈছে মাথো ৰক্তৰ গংগা। কলিযুগ, কলিযুগ এয়া। কলিৰ শেষত হইব কল্কি অৱতাৰ, কাটি মাৰি মেচক কৰিব বুন্দা মাৰ। সঁচা, কালৈ জনাম আহ্বান। কোনে ল'ব মোৰ ন পুৰুষৰ সুৰক্ষাৰ প্ৰত্যাহ্বান? কোনে ল'ব? ভাইহঁত সাজু হবৰ হ'ল। আন্দোলনজীৱীক উফৰাই লাগিলে আমি হম অস্তিত্ব ৰক্ষা যুঁজৰ সেনাপতি। লাগিলে আমিও হম নতুন দেশ গঢ়াৰ অভিযন্ত্ৰা। লাগিলে আমিয়ে হম ভাষা উদ্ধাৰৰ কবি। লাগিলে আমিয়ে কৰিম তুলসী যোৱাৰ খেতি। আহ আহ ভাই আহ, উফৰাও আহ আমি কলিৰ নীতিক।